নমস্কাৰ বন্ধুসকল, আছামিজ এপছ জ্ঞানলৈ আপোনালোকক স্বাগতম। আজি বহুদিনৰ মূৰত মই এটা ভিডিঅ' বনাইছোঁ। 2 সপ্তাহমান হৈ গ'ল মই ভিডিঅ' বনোৱা নাই আপোনালোকৰ কাৰণে। আজি এটা ভিডিঅ' বনাইছোঁ, সেইটো হৈছে ইউটিউবত যদি আপোনালোকে কোনো ভিডিঅ' শ্বেয়াৰ কৰিব খোজে তেন্তে আপোনালোকৰ ৱাটাৰমাৰ্ক দেখা যায়। মানে যদি কাইনমাষ্টাৰত কৰে কাইনমাষ্টাৰ বুলি আহি যাব আৰু এইটো কপিৰাইটছ বুলি ধৰা হয়। গতিকে এই বস্তুটো নোহোৱা কৰিবৰ কাৰণে এটা এপছ আছে, সেই এপছটো আপোনালোকে প্লে ষ্টৰত পাই যাব। প্ৰথমে মোবাইলৰ ডাটা অন কৰিব। ডাটা অন হোৱাৰ পাছত আপোনালোকে প্লে ষ্টৰত যাব, প্লে ষ্টৰ অন কৰিব। প্লে ষ্টৰত টাইপ কৰিব ৰিমুভ লগ' REMOVE ৰিমুভ লগ' LOG ৰিমুভ লগ' ফ্ৰম ভিডিঅ' বুলি আহি গৈছে। আমি তাত ক্লিক কৰিম। ক্লিক কৰাৰ পাছত ৰিমুভ লগ' ফ্ৰম ভিডিঅ' বুলি যিটো এপছ এতিয়া দেখিছে, মোৰ ইয়াত অপেন দেখুৱাইছে। আপোনালোকৰ ইয়াত ইনষ্টল আহিব। গতিকে এই এপছটো আপোনালোকে ইনষ্টল কৰি ল'ব প্লে ষ্টৰৰ পৰা। খুব ভাল এপছ হয়। এই এপছৰ যোগেদি আপোনালোকে নিজৰ ভিডিঅ'ৰ পৰা ৱাটাৰমাৰ্ক নাইকিয়া কৰিব পাৰিব আৰু ইউটিউবত ভিডিঅ' দিবৰ কাৰণে আপোনালোকে এই এপছটো বেছি ব্যৱহাৰ কৰিলে ভাল হ'ব। এতিয়া মই নিজৰ ডাটা অফ কৰিম। অফ কৰি পেলাই মই দেখুৱাম এটা ভিডিঅ'ত কেনেদৰে এই এপছটোৱে কাম দিয়ে ৰিমুভ কৰিবলৈ। আমি ভিডিঅ'ছলৈ যাম। ভিডিঅ'ছত যিহেতু মই ইউটিউবৰ ভিডিঅ' বনাওঁ, ভিডিঅ'ছ অন কৰিব। অন কৰি ভিডিঅ' এডিটত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অল আছে, আমি ভিডিঅ'লৈ আহিম। ভিডিঅ'ত ক্লিক কৰিব। কৰাৰ পাছত মই এটা ভিডিঅ' চিলেক্ট কৰিম। ওপৰটো চিলেক্ট কৰিছোঁ। কৰাৰ পাছত ষ্টাৰ্টত ক্লিক কৰিম। ষ্টাৰ্টত ক্লিক কৰাৰ পাছত এনেদৰে আহিছে আৰু ইয়াত ভিডিঅ' মেড উইথ ভিডিঅ' শ্ব' বুলি আহিছে। ইয়াত ৱাটাৰমাৰ্ক এইটো হৈছে, কিন্তু আমি ইয়াত ইনটো নকৰিম। আমি এই ভিডিঅ'টো বৰ্তমান ছেভ কৰি ল'ম। ছেভ কৰি লৈ ইয়াৰ লগ'টোক কেনেদৰে ৰিমুভ কৰে মই তাকে দেখুৱাম। নো চেঞ্জেছ অল বুলি আহি আছে। অ'কে। আমি এই দুটা ভিডিঅ' দেখুৱাই দিছোঁ বাৰু। ষ্টাৰ্টত ক্লিক কৰিছোঁ। ছেভ টু গেলাৰী কৰিব লাগিব। ফাষ্ট মোডত ক্লিক কৰিব। ভিডিঅ'টো দেখিছে আপোনালোকে ছেভ হৈছে, ভিডিঅ'ছত ছেভ হৈ আছে আৰু ইয়াৰ পৰা ছেভ হোৱাৰ পাছত কেনেদৰে লগ' নাইকিয়া কৰা হয় মই তাকে দেখুৱাম। 19% হৈছে, পূৰা 100% হ'ব লাগিব। 27, 28 আৰু অলপ বাকী আছে। এই সম্পূৰ্ণ পাৰ্চেণ্টেজ 100% হোৱাৰ পাছত আমি ৰিমুভ লগ' ছফ্টৱেৰটোৰ জৰিয়তে, মানে এপছটোৰ জৰিয়তে কেনেদৰে ৱাটাৰমাৰ্ক বা লগ' নাইকিয়া কৰিব পাৰি তাকে আমি দেখুৱাম। আৰু এই এপছটো প্লে ষ্টৰত উপলব্ধ। ৰিমুভ লগ' বুলি আপোনালোকে টাইপ কৰিব, তাৰ পাছতেই ডাউনলোড হ'ব এই এপছটো। আপোনালোকৰ এই এপছটো ইনষ্টল কৰি ৰাখিব যদিহে আপোনালোকৰ ইউটিউব চেনেল খুলিছে বা অপেন কৰিব ইউটিউব চেনেল, তেতিয়া এই এপছটোৱে আপোনালোকক সহায় কৰিব। আৰু প্লে ষ্টৰত সম্পূৰ্ণ ফ্ৰী আছে, পেইড ভাৰ্জন নহয়, এইটো পইচা খৰচ নহয়, ফ্ৰী আছে এইটো এপছ। এইটো ছাকচেছ হৈছে। তাৰ পাছত মই ৰিমুভ লগ'লৈ যাম। ৰিমুভ লগ' এপছটো অপেন কৰিম। ৰিমুভ লগ' বুলি আহিছে এনেদৰে। তাৰ পাছত আমি মাই ভিডিঅ'ত ক্লিক কৰিম। নাই, মাই ভিডিঅ'ত নহয়, ষ্টাৰ্টত ক্লিক কৰিব লাগিব।
স্টাৰ্টত ক্লিক কৰিব লাগিব মাই ভিডিঅ' নহয় প্ৰথমে যিটো ভিডিঅ' আছে মই তাত ক্লিক কৰিম মই সেই ভিডিঅ'টো বৰ্তমান বনাইছো ভিডিঅ'ছত মই তাত ক্লিক কৰিম প্ৰথম ভিডিঅ'টোত তাৰ পিছত এনেকৈ এটা বৰ্গ আহিছে আপোনালোকে এটো দেখিবলৈ পাইছে এটো জুম কৰিব পাৰি সৰু কৰিব পাৰি সাইজ ডাঙৰ কৰিব পাৰি মানে যিমানটো সাইজৰ আপোনাৰ ওয়াটাৰমাৰ্ক থাকে সেই সাইজত আপোনালোকে ওয়াটাৰমাৰ্কটো ৰিমুভ কৰিব পাৰে আমাৰ ওয়াটাৰমাৰ্ক বৰ্তমান এইখিনিত আছে এটো মেড উইথ ভিডিঅ' শো বুলি লিখা আছে আমি কাৰ্ডাৰডাল ইয়ালৈ লৈ আহিব লাগিব সম্পূৰ্ণ লগাই দিব লাগিব একে শেষলৈকে তাৰ পাছত আপোনালোকে সৰু কৰি এই অৱস্থাত এনেদৰে ৰাখি দিব দি আপোনালোকে তলত ৰিমুভ লোগো বুলি লিখা আছে নীলা সিম্বলত তাত ক্লিক কৰিব তাৰপিছত দেখিছে ৰিমুভ লোগো বুলি হৈছে আৰু 16% 18% 19% এনেকৈ হৈ গৈ আছে সম্পূৰ্ণ 100% হ'ব আৰু তাৰ পাছত এই জায়গাটোকৰ পৰা মেড উইথ ভিডিঅ' শো বুলি যেটো অপচন আছিল সেই অপচনটো উৰি যাব মানে ওয়াটাৰমাৰ্ক ডিলিট হ'ব আৰু ওয়াটাৰমাৰ্ক ডিলিট হোৱা ভিডিঅ'হে আপোনালোকে ইউটিউবত দিব পাৰে তেতিয়া আপোনালোকৰ চেনেলত কপিৰাইট হোৱাৰ ভয় নাথাকে আগলৈকো নহলে কপিৰাইট হলে হয়তো চেনেল ইউটিউবৰ মানুহে বন্ধ কৰিও দিব পাৰে গতিকে আপোনালোকে কপিৰাইটৰ পৰা বচাবলৈ আমাৰ প্লে ষ্টৰত যেহেতুকে এপছ আছে সেই এপছ আমি প্লে ষ্টৰৰ পৰা ব্যৱহাৰ কৰি ৰিমুভ লোগো আমি কৰি ল'ব পাৰো গতিকে 78% হৈছে আৰু অলপই বাকি আছে 100% হ'ব 100% হোৱাৰ পাছত এই ৰিমুভ লোগো আপোনালোকৰ নাইকিয়া হ'ব 96 97 98 99 100% সম্পূৰ্ণ হৈছে তাৰ পাছত আপোনালোকে ভিডিঅ'টো প্লে কৰি চাওক প্লে কৰিছে দেখিছে যে এই জায়গাতে আমাৰ আছিল সেই লোগোটো বা আমাৰ ওয়াটাৰমাৰ্ক বৰ্তমান ওয়াটাৰমাৰ্ক কাট খাই গৈছে আৰু এনেদৰে আপোনালোকে ওয়াটাৰমাৰ্ক নাইকিয়া কৰিব পাৰে গতিকে আজিলৈ এইখিনি আছিল ধন্যবাদ যদি এই ভিডিঅ'টো আপোনালোকে কাম দিব বা ভাল লাগিছে তেন্তে এই চেনেলটোক আসামিজ এপছ জ্ঞান চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব গতিকে আজিলৈ আহিছো ধন্যবাদ নমস্কাৰ